আমি বহুত আগৰ পৰাই কৰিছোঁ যোৱা মাহৰ 4 তাৰিখৰ পৰা এইটো আৰম্ভ হৈছিলে কি 40টা সমষ্টিত 40টা হিতাধিকাৰী সভা আমি লৈছিলোঁ আৰু সেই হিতাধিকাৰী সভাটো যদি আপোনালোকে সিৰিয়াসলি চাই সেইটো বহুত প্ৰয়োজন কাৰণটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত হিচাপে বিকশিত দেশ হিচাপে গঢ়িব বিচাৰিছে পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ বহুত আমাৰ প্ৰাইম মিনিষ্টাৰ আহিছে গৈছে কিন্তু বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰজনে ভাৰতবৰ্ষৰ অৰ্থনীতি ভাৰতবৰ্ষৰ বিকাশৰ কাৰণে কিছুমান ব্যতিক্ৰম ধৰ্মী কাম কৰিছে ইয়াৰ ভিতৰত আমাৰ এই অমৃতকালৰ এটা টাৰ্গেট দিছে কি 2047 চনলৈকে ভাৰতবৰ্ষখন বিকশিত ভাৰত হ'ব লাগিব আৰু ইয়াৰ কাৰণে বিভিন্ন আঁচনি গাঁৱৰ মহিলাসকলৰ কাৰণে খেতিয়কৰ কাৰণে আমাৰ শ্ৰম কৰি খোৱা মানুহৰ কাৰণে বিভিন্ন আঁচনি লৈছে এই আঁচনিবিলাক ৰাইজৰ ওচৰত গৈ পাব লাগিব গতিকে ৰাইজক সজাগ কৰিব লাগিব যিকিনো আঁচনি আহিলে আগৰ নিচিনাকৈ আঁচনিৰ টকাটো যাতে বেলেগত খৰচ নকৰে এই আঁচনিটো বনাব লাগিব তেতিয়াহে আমাৰ দেশখন আগুৱাই যাব আৰু অৰ্থনৈতিকভাৱে গৰীব দুখীয়া মানুহবিলাক আগুৱাই যাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত তেখেতেও বহুতখিনি আঁচনি দিলে অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন আঁচনি সেই আঁচনিবিলাক আচল হিতাধিকাৰী সঁচা হিতাধিকাৰীয়ে পাইছে নে নাই যদি পাইছে সেইটো বাস্তৱত ৰূপায়ণ কৰিছে নে নাই যদি ৰূপায়ণ কৰা নাই এইটো মানে যিটো টাৰ্গেট আছে সেই টাৰ্গেটটো নহ'ব তো এইকাৰণে আমাৰ এটা দায়িত্ব আছে আৰু কাউন্সিল চৰকাৰেও যেহেতু প্ৰায় 30-40টা বছৰ এই অঞ্চলৰ অস্থিৰতাৰ কাৰণে হিংসাত্মক পৰিৱেশৰ কাৰণে কাম কাজবিলাক হোৱা নাছিলে বিষয়াবিলাকো ঠিকছে কাম কৰিব পৰা নাই পলিটিক্যাল লিডাৰসকলৰো ডাইভাৰ্ট হৈ আছে মাইণ্ডছেট সো আজিৰ সময়ত যেহেতু শান্তি আহিল ভাল পৰিৱেশ আহিল স্বাভাৱিক এটা পৰিৱেশ ঘূৰি আহিছে আমিও 30টামান ফ্লেক্সি প্ৰগ্ৰাম কৰিছোঁ বডোফা লাইভলিহুড মিছন কৰিছোঁ আমি পিক মিছন কৰিছোঁ গড মিছন কৰিছোঁ মানে গাঁৱৰ ৰাইজে যে গ্ৰাম্য অঞ্চলৰ মানুহে কি কৰি খায় বা কি কৰিলে অলপ ভাল হয় এই কামবিলাক আমিও আৰম্ভ কৰিছোঁ গতিকে মোক ঠায়ে ঠায়ে ক'লে আপোনালোকেতো আঁচনিবিলাক দিয়ে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে দিয়ে কিন্তু ইয়াৰ ওপৰত কোনো ক'বলৈ নাহে তো সেইকাৰণে এই 40টা মিটিঙত সুন্দৰ হৈছে চবতো আমি প্ৰত্যেকটো আঁচনিৰ কথা দাঙি ধৰিছোঁ অনাগত দিনত কি কৰিব আৰু ইয়াৰ লগতে অকল আঁচনিৰ কথা নকৈ পেলাই অলপ সামাজিক পৰিস্থিতিৰ কথাবিলাকো আমি আলোচনা কৰিছোঁ স্যাৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে বিটিআৰত বিকাশ আৰু উন্নয়নৰ বাবে এবাৰ অৱতীৰ্ণ হ'ব বিজেপিয়ে এতিয়া অশান্তিটো নাই হিংসাৰ পৰিৱেশটো নাই গতিকে বিকাশটোৱে চবে বিচাৰে তো বিকাশৰ এজেণ্ডাটো চবে ল'ব বিকাশটোৱে লৈ পেলাই চবে কৰিব আৰু বিকাশটো আচলতে আমাক লাগে আৰু সেই বিকাশৰ যিটো মূল সংজ্ঞা এইটো কোনে কেনেকৈ দিব পাৰে এইটো নাজানে কিন্তু বিকাশটোতো আমাক লাগে সেইটো সত্য কথা ৰাজ্যসভাৰ নৱনিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কালি কৈছে যে অগপ আৰু ইউপিপিএলৰ মাজত মিত্ৰতা অলৰেডি মিত্ৰতাতে আছোঁ NDA বুলি কোৱা এটা আমব্ৰেলাত আমি অগপও আছে UPPLও আছে BJPও আছে গতিকে অগপ আৰু আমাৰ UPPL দুটাটো আঞ্চলিক দল হয় BJPটো ৰাষ্ট্ৰীয় দল গতিকে আঞ্চলিক দল মাজত আণ্ডাৰষ্টেণ্ডিং যদি আইডিঅলজিটো মিল থাকে চিন্তাধাৰাটো মিল থাকে সদায় ভালে থাকিব গতিকে বীৰেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াই সঁচা কথাকে কৈছে কিন্তু অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ শান্তি সম্প্ৰীতি সুৰক্ষা নিৰাপত্তা আৰু উন্নয়নটো লৈ পেলাই আমি সকলো চিন্তা কৰিব লাগিব থেংক ইউ